কিবা কথা আছিল নেকি? ইমান খৰধৰকৈ তুমি মোক আজি মাতি পঠিয়ালা যে? লিজা, তোমাৰ লগত মই দুটামান কথা পাতিবলগীয়া আছে। ফোনত সকলোবোৰ কথা পাতিবলৈ বেয়া, সেয়া তোমাক ঘৰলৈকে মাতি পঠিয়ালোঁ। ঘৰলৈ মাতিলা বাৰু ভালেই হ'ল। বহুত দিন ঘৰলৈ আহিবলৈও পোৱা নাই। আজি ঘৰলৈ আহিবলৈ পাই মনটোৱে ভাল লাগিছে। এতিয়া কোৱাচোন, কি কথাৰ বাবে তুমি মোক ইয়ালৈকে মাতি পঠাইছিলা? লিজা, তোমাক ইমান এখন ধনী ভাল ঘৰলৈ বিয়া দি উলিয়াই দিলোঁ। এতিয়া তোমাৰ বাবে মোৰ অলপমানো চিন্তা নাই, কিন্তু চিন্তা হৈছে মোৰ ৰাণীজনীক লৈ। ৰাণীকো যদি এনেকুৱা ভাল ঘৰ এখনলৈ বিয়া দিব পাৰিলোঁ হয়, মই যে একেবাৰে নিশ্চিন্ত হ'ব পাৰিলোঁ হয়। ৰাণীক ল'ৰাই চাবলৈ নহাকৈ থকা নাই। বহুত ল'ৰাই তাইক চাবলৈ আহিছে, পচন্দও কৰে, কিন্তু তাইৰ কিছুমান অতীতৰ কথা গম পোৱাৰ পাছত সকলো ল'ৰাই বিয়া পাতিবলৈ সম্মান্তি হয়। এতিয়া মোৰ বহুত বেছি চিন্তা হৈছে লিজা। হয় দিয়া, এই ছোৱালীজনীয়ে আগগৈ নাভাবে। আমাৰ কথা এবাৰো নুশুনিছিল তেতিয়া। এতিয়া চিন্তা কাৰ বেছি হৈছে? আমাৰহে হৈছে ন? পিছে মা, মই এটা মনে মনে কথা ভাবি থৈছোঁ। এতিয়া তুমি বা কি কোৱা? কি কথানো ভাবিছা কোৱাচোন? মা, আমাৰ অৰ্ণৱ যে, সি বোলে বিদেশৰ পৰা ঘৰলৈ একেবাৰে গুচি আহিব, আৰু ঘৰলৈ অহাৰ পাছত তাৰ বিয়াখনো পাতি দিব বুলি শুনিছোঁ। মই মনে মনে ভাবি আছোঁ, যদি অৰ্ণৱৰ বাবে আমাৰ ৰাণীকে এইটো হ'ব পাৰিলেতো বহুত বেছি ভাল হ'ব। দুয়োজনী বাই ভনী একেখন ঘৰতে বোৱাৰী হ'ব পাৰিলে ময়ো নিশ্চিন্ত মনে থাকিব পাৰিম। আৰু তোমালোকৰ ঘৰখনৰ মানুহবিলাক যে মোৰ ইমান ভাল লাগে, তাইকো সেইখন ঘৰলৈ দিব পাৰিলে মই বহুত সুখী হ'ম। এটা কথা মা, অৰ্ণৱ যেতিয়া ঘৰলৈ আহিব, তেতিয়া মই ৰাণীক আমাৰ ঘৰলৈ দুদিনমান থকাকৈ লৈ যাম। বেয়া হ'ব নেকি কথাটো? নাই নাই, নহয়, একেবাৰে বেয়া নহয়। অৰ্ণৱৰ আগত আমাৰ যদি ৰাণী অলপ ভাল হৈ দেখাব পাৰে, তাইৰ প্ৰতি তাৰ ইম্প্ৰেছটো বঢ়াব পাৰে, আমাৰে সুবিধা হ'ব নহয় জানো? মা, ময়ো সেইটো ভাবিয়েই অৰ্ণৱ অহাৰ পাছতে ৰাণীক আমাৰ ঘৰলৈ লৈ যাম বুলি ভাবিছোঁ। ৰাণী ঘৰলৈ আহিলে তুমি কথাটো ক'বা। ঠিক আছে দিয়া, মই বাৰু ৰাণী আহিলে কথাখিনি ক'ম। এতিয়া ব'লা পাকঘৰলৈ যাওঁ, কিবা এটা বনাওঁগৈ খাবৰ বাবে। তুমি আকৌ ঘৰলৈ উভতি যাব লাগিব নহয়। মা, ব'লা। মা, মা, ক'ত আছানো? ক'ত আছা? অৰ্ণৱ পালাহি? অৰ্ণৱ ভালে কুশলে ঘৰ পালাহি? হ'ব, এতিয়া মোক সুধিব নালাগে। তোমালোকে মই অহালৈ কিমান যে সুখী হৈছে এতিয়াহে গম পাইছোঁ। মই আকৌ ভাবিছিলোঁ মই ইমান দিনৰ পাছত অসমলৈ যাম, মোৰ ঘৰখনলৈ যাম। মোৰ ঘৰৰ মানুহে চাগে মোক লগ পাবলৈ ব্যাকুল হৈ আছে, আৰু মোক লৈ যাবলৈ এয়াৰপৰ্টলৈ সকলো আহিব। কিন্তু এয়াৰপৰ্টটো বাদেই, ঘৰখনতো মোৰ বাবে কোনোবা যে আগ্ৰহেৰে ৰৈ আছে, মোৰ এনেকুৱা যেন লগা নাই। অৰ্ণৱ, তেনেকুৱা কথা নক'বা, তুমি ভুল বুজিছা। আমি তুমি অহালৈ বহুত আগ্ৰহেৰে বাট চাই আছোঁ। কিন্তু এয়াৰপৰ্টলৈকে যাবৰ বাবে তেনেকৈ দেউতাটো ইয়াত নাথাকেই জানা, বাগানত থাকে। আৰু দাদা অফিচৰ কামৰ প্ৰেছাৰ বহুত বেছি পৰিছে। আমি দুজনী যাবলৈকো ড্ৰাইভাৰজন নাই, গা বেয়া, ঘৰলৈ গ'ল। সেইবাবেহে আমি যোৱা নাই, নহ'লেনো তোমাক আনিবলৈ আমি নোযোৱাকৈ থাকোঁনে? অৰ্ণৱ, মায়ে ঠিকেই কৈছে, তুমি ঘৰলৈ উভতি আহিবা বুলি গম পাই আমি যে কিমান ভাল পাইছোঁ, তোমাক কেনেকৈ বুজাম। কিন্তু তোমাক এয়াৰপৰ্টৰ পৰা আনিবৰ বাবে আমাৰ এইখিনি অসুবিধা হোৱাৰ বাবেহে যাব নোৱাৰিলোঁ। এতিয়া এনেকৈ থিয় হৈ থাকিব নালাগে, আহা ভিতৰলৈ আহা, ফ্ৰেছ হৈ লোৱাহি। অৰ্ণৱ, ইমান দিনৰ পাছত তুমি ঘৰলৈ আহিছা, কিমান দিন যেন হ'ল তোমাক নেদেখা। এতিয়া সন্মুখত দেখা পাই মোৰ মনটোৱে কিমান শান্তি পাইছে মইহে জানিছোঁ। আহা, এইবিলাক কথা পাছে পৰেও পাতিম, ভিতৰলৈ আহা। ব'লা। দাদা, মা, দেউতা, আপোনালোক বহক, মই অকণমান ওলাই যাওঁ। ৰ'বাচোন অৰ্ণৱ, তুমি ইমান জল্দি ক'ত যোৱানো? তোমাৰ লগত দুটামান কথা আছিল পাতিবলৈ, আৰু এনেকৈ যদি তুমি অ'টোত গুচিয়ে যোৱা, তোমাৰ লগতনো কথাকেইটা কেতিয়া পাতিম বাৰু? কোৱা, কি কথা আছে এতিয়াই কোৱা। মায়ে তুমি আৰু বিদেশলৈ উভতি যোৱাটো বিচৰা নাই। মায়ে নহয়, আমি কোনেও বিচৰা নাই। আমি সকলোৱে বিচাৰোঁ তুমি ঘৰতে থাকি বিজনেছত সহায় কৰা। মোৰো অৱস্থা দেখিছে, বুঢ়া হৈছোঁ নহয়, দেহাটোত বেমাৰ আজাৰে নুগুচা হৈছে। সেয়ে তুমি যদি বেয়া নোপোৱা, মই গাঁৱত থকা বাগানখন তোমাকে চোৱা চিতা কৰিবলৈ দায়িত্ব দিম বুলি ভাবিছোঁ। ভাইটি, দেউতাই ঠিকেই কৈছে। অফিচতো মোৰ কামৰ প্ৰেছাৰ বহুত বেছি। ইমানেই কামৰ প্ৰেছাৰ বেছি যে মই বাগানখনলৈ পাক এটা মাৰিবলৈ সময় নাপাওঁ। সেয়ে তুমি যদি বাগানখন চম্ভালা, তেতিয়া আমাৰ বহুতখিনি সহায় হ'ব। বাৰু, মই বাগানখন চম্ভালাত আপত্তি একো নাই, কিন্তু দেউতা, দাদা, ইমান দিনৰ পাছত অসমলৈ আহিছোঁ। অলপ দিনটো মোক মুকলি মনেৰে ফুৰিবলৈ দিয়া। এতিয়াই যদি কামত মাথাটো সোমোৱাই লওঁ, মই দেখোন ফুৰিবলৈ সময়ে নাপাম। অৰ্ণৱ, তোমাক আজি বা কাইলৈকে তোমাক বাগানৰ দায়িত্ব ল'ব কোৱা নাই নহয়। তোমাৰ যিমান দিন ফুৰিব ইচ্ছা আছে ফুৰি লোৱা, তাৰ পাছত তুমি বাগানৰ দায়িত্ব ল'ব লাগিব। দেউতা আৰু সেইখন বাগানত অকলে তাত থাকিবলৈ দি মই ঘৰত মানুহজনী শান্তিৰে থাকিব নোৱাৰোঁ জানা।
দেউতাই বহুতখিনি কষ্ট কৰিলে এতিয়া দুয়োটা ল'ৰা ডাঙৰ হ'ল যেতিয়া দেউতাই ঘৰত বহি আৰামত খাব লাগে মাৰাই ঠিকেই কৈছে দুয়োটাকৈ গছগছীয়াল ডেকা ল'ৰা আছে মোৰ ঘৰখনত ইয়াৰ পাছতো মই বুঢ়া মানুহটোৱে যদি কামত আৰু ঘূৰি ফুৰো কেনেকৈ হ'ব এতিয়া আৰু মই শান্তিৰে বহি হাঁহি ফূৰ্তি কৰি খোৱাৰহে বয়স কাম কৰা বয়স নহয় ঠিক আছে দেউতা তোমালোকে যদি বিচাৰিছা মই বাগানৰ দায়িত্বটো ল'ম বাৰু কিন্তু মোক বেছি দিন নহয় খুব বেছি এসপ্তাহমান ফ্ৰীকৈ থাকিবলৈ দিয়া তাৰ পাছত মই বাগানৰ দায়িত্ব লৈ ল'ম এতিয়া মই ইয়াত আৰু বেছি দেৰি নকৰোঁ লগৰ এটা ৰৈ আছে দেৰিয়ে হৈছে যাওঁ দিয়া মা দেউতা মোৰ অফিচলৈ দেৰি হৈছে ময়ো গৈ থাকোঁ ঠিক আছে অভি যোৱা কিন্তু গৰম বহুত বেছি অকণমান সাৱধানেৰে কামবোৰ কৰিবা ঠিক আছে মা অৰ্ণৱে যে আকৌ বাগানৰ দায়িত্ব ল'ম বুলি ক'লে মই আকৌ ভাবিছিলোঁ সি বাগানৰ দায়িত্ব লোৱা কথা শুনি খঙেই কৰিব বুলি মই কিন্তু তেনেকৈ ভবা নাছিলোঁ কিয় ভাবিম আৰে সিহঁত ল'ৰা কাৰ মোৰ ল'ৰা হৈ তাহাঁতে যে কামলৈ ভয় কৰিব সেই কথা মই ভাবিবই নোৱাৰোঁ হয় দিয়ক বাপেকবোৰৰ এইটোৱে প্ৰব্লেম ল'ৰা ছোৱালীয়ে কিবা এটা ভাল কৰিলে নিজৰ সন্তান বুলি গৌৰৱ কৰে কেনেবাকৈ যদি কিবা এটা ভুল কৰিবলৈ পায় তেতিয়া মাকৰ সন্তান হৈ পৰে বাৰু এইটো কথা বাদ দিয়ক মই মনে মনে আৰু এটা কথা ভাবি থৈছোঁ জানে অৰ্ণৱে কামত হাত দিয়াৰ পাছতে পাৰিলে ছোৱালী এজনী চাই চিতি বিয়াখন পাতি আজৰি হ'ব লাগিব তুমি ঠিকেই ভাবিছা কিন্তু ছোৱালী চোৱা চিতা কৰাৰ আগত তাক এবাৰ সুধি চাবা সি কিজানি ক'ৰবাত নিজে পচন্দ কৰি থৈছে নাই আমাৰ অৰ্ণৱ তেনেকুৱা নহয় সি কেনেবাকৈ যদি ছোৱালী পচন্দ কৰি থ'লেহেঁতেন আনক নহ'লেও মোক এবাৰলৈ হ'লেও ক'লেহেঁতেন মোৰ অৰ্ণৱৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে সি তেনেকৈ নিজাববীয়াকৈ ক'তো ছোৱালী পচন্দ কৰা নাই হ'লেও তাক এবাৰ কথাটো সুধি যোৱাটো ভাল হ'ব আৰু এটা কথা আকৌ সিনো ঘৰলৈ অহা কেইদিন হৈছে এতিয়া এইবিলাক বিয়া বাৰুৰ কথা নুলিয়াবা দুদিনমান গৈ লওক পাছত উলিয়াবা হ'ব ইমানো মোক শিকাব নালাগে ময়ো জানো দিয়ক মই ঠিকেই অনুমান কৰিছিলোঁ অৰ্ণৱ এবাৰ ঘৰলৈ আহিলে বুঢ়া আৰু বুঢ়ীয়ে বিয়াৰ কথা যে চিন্তা কৰিব ময়ো আৰু দেৰি কৰিব নোৱাৰোঁ যিমান পাৰোঁ সোনকালে ৰাণীক ঘৰলৈ মাতি পঠাব লাগিব দুদিনমান থকাকৈ কিবা কৰি ৰাণীক এইখন ঘৰৰ সৰু বোৱাৰী কৰি ল'ব পাৰিলে মোৰ আৰু চিন্তা নাই এতিয়া বুঢ়ীয়েহে ৰাজত্ব কৰে ৰাণী যেতিয়া এইখন ঘৰৰ সৰু বোৱাৰী হ'ব আমি বাই ভনী দুয়োজনী মিলি বুঢ়ীক দেখুৱাই দিম আচলতে ৰাজত্ব কেনেকৈ কৰে সঁচাকৈ এই বুঢ়ীজনীয়ে মোৰ কথাবিলাক অলপমানো গুৰুত্ব নিদিয়ে একেবাৰে তাইৰ মতেহে সকলো সিদ্ধান্ত হ'ব লাগিব ময়ো আকৌ সোধা নহয় ময়ো দেখাম ৰ তোক এতিয়া অকলে বাবে মই তেনেকৈ কথা ক'বলৈ বেয়া পাওঁ তাতে অভিও মোৰ ফালে নামাতে সকলোৱে কেৱল মাৰ ফালেই কয় সেইবাবে মই মনে মনে থাকোঁ কিন্তু ৰাণীক এইখন ঘৰৰ সৰু বোৱাৰী কৰি ল'ব পাৰিলে ময়ো মোৰ আচল ৰূপ দেখাই দিব পাৰিম পিছে এতিয়া ইয়াত এনেকৈ ৰৈ থাকিলে নহ'ব যাওঁ মই ভণ্টিলৈ ফোন এটা কৰোঁগৈ তাইক যিমান পাৰোঁ সোনকালে ইয়ালৈ আহিবলৈ কওঁগৈ উভতি অহা নাই যে ক'লৈ যাব পাৰে সি উভতি আহিব কেতিয়া মই বজাৰলৈ যাম কেতিয়া কি যে হ'ব আৰু নহয় বা মই আহিলোঁ ওলাই আহাচোন এজনী ৰাণী দেখোন আজি তুমি আমাৰ ঘৰত আণ্টি মই যে এইখন ঘৰত কেইদিনমান থকাকৈ আহিম বায়ে আপোনাক কোৱাই নাই নেকি ৰাণী তুমি পালাহি বা মই পালোহি কিন্তু তুমি মই অহাৰ কথাটো ঘৰত কাকো কোৱা নাই নেকি মই কম বুলি পাহৰিয়ে আছিলোঁ মা ৰাণীৰ এক্সাম শেষ হ'ল যে তাই ঘৰত এনেহে আছিলে সেয়ে মই বোলো আমাৰ ঘৰতে দুদিনমান থকাকৈ আহিবি বুলি মাতিলোঁ আচলতে তাই এনেকৈ আমাৰ ঘৰত থকাকৈ অহা নহয় কেতিয়াবা আহিলেও দিনতীয়াকৈ উভতি যায় এইবাৰ সেইবাবে তাই দুদিনমান থকাকৈ আহিছে ৰাণীয়ে তেনেকৈ আমাৰ ঘৰত থাকিবলৈ অহা মনতে নপৰে এইবাৰ কেইদিনমান থকাকৈ আহিছা নহয় ভালে কৰিছা দিয়া এতিয়া যোৱা ভিতৰলৈ যোৱা কিন্তু আণ্টি আপুনিনো ইয়াত অকলে ৰখি কি কৰি আছে মই আমাৰ অৰ্ণৱৰ বাবে ৰখি আছোঁ সি এইফালে ওলাই গৈছিলে সোনকালে উভতি আহিম বুলি কৈ মানে তাৰ লগত মই বজাৰলৈ যোৱাৰ কথা আছিল এতিয়া সি আহিয়ে নোপোৱাহি হ'ল নহয় তালৈকে বাট চাই আছোঁ মা মই পালোহি তুমি ৰেডি হৈ আছানে মই ৰেডি হৈ আছোঁ তুমিহে পিছে বৰ সোনকালে পালাহি দেই মা মইতো সোনকালে আহিম বুলি কৈছিলোঁ কিন্তু কি ক'বা লগৰ এটা লগ পালোঁ বহুত দিনৰ মূৰত লগ পালোঁ যে কথা পাতি থাকোঁতে দেৰিয়ে হ'ল পিছে এয়া কোন মা এয়া কোন হয় অৰ্ণৱ এয়া মোৰ ভণ্টি ৰাণী তুমি তাইক চিনি নোপোৱা আগে পাছে লগো পাই পোৱা নাই আৰু লগ নোপাবা কেনেকৈ তুমিতো বিয়াটো ঘৰত নাছিলা নহয় বিয়াৰ পৰা আৰু এতিয়াহে আহিছা এতিয়া ভালকৈ চাহ চিনাকি হৈ ল'বা অৰ্ণৱ তুমি ৰাণীৰ লগত পাছত কথা পাতিবা এতিয়া আমি প্ৰথমতে বজাৰৰ পৰা আহি লওঁ বোলা ঠিক আছে ৰাণী তোমাৰ লগত মই আহিছা চিনাকি হ'ম ভালদৰে এতিয়া মই বজাৰৰ পৰা আহোঁ দিয়া ঠিক আছে মা ব'লা আৰু ৰাণী তুমিও ব'লা ভিতৰলৈ